Hello everyone, বলক আজি ৰাতিপুৱাৰ চাহকাপ বুটৰ দালি আৰু আলুৰে বনাই খাওঁ লগত এটা চটপটাও আছে দেই ভিডিঅটো শেষলৈ চালেহে গম পাব চাই থাকিব দেই প্ৰথমে দালিখিনি ভালকে তিয়াই থৈ দিছিলো এতিয়া ধুই লৈ কুকাৰত বহাই দিলো জোখমতে নিমখ আৰু এচিকুট চৌদাও দি দিছো আলুখিনি দীঘলকে কাটি দিছো এতিয়া এয়া গেছত বহাই দিলো আৰু হুইসেল 3টা মাৰিব দিম এপিনে মিক্সি জাৰ এটাত মই ধনিয়া গুটি জিৰা গুটি লগতে আদা আৰু নহৰুখিনি অকমান সময় তিয়াই এইখিনি ভালকে পেষ্ট বনাই লম আৰু কেৰাহী এটা বহাই দি তাত অকমান বাটাৰ দি পেলাই মিঠাতেল দি দিছো ভালকে এতিয়া তেলখিনি লৰাই দি শুকান জলকীয়া লগতে পাঁচফোৰণ ভালকে দি এইখিনি অকমান লৰাই দুটা তেজপাতো দি দিলো আৰু এপিনে এটা ডাঙৰ সাইজৰ পিয়াজ কাটিছিলো হেইটো দি দিলো আৰু এয়া যে বনাই ললো পেষ্টখিনি ভালকে ধুনিয়া একদম ফাইন পেষ্ট হৈ গৈছে আদা নহৰু আৰু এয়া পিয়াজখিনি ভালকে ভাজি আছো আৰু পিয়াজখিনি একদম ধুনিয়াকে যেতিয়া ভজা হ'ল হোৱাৰ লগে লগে হেই একেখিনি তেলত এতিয়া ভজা পিয়াজৰ এই যে পিছি ৰখা মছলাখিনিও দি দিলো আৰু মছলাখিনি এতিয়া ভালকে ভাজি আছো জুইটো অকমান কমাই থৈ দিছো দেই শুকান মছলা ইয়াত ৰেড চিলি পাউডাৰ হালধি লগতে কচুৰি মেথি অকমান দিছো এইখিনিও দিয়ে অকমান পানী এড কৰিছো কিয়নো কেৰাহীত যাতে মছলাখিনি লাগি নধৰে আৰু আকৌ ভালকে লৰাই আছো আৰু দেখিছেনে ইয়াতে এতিয়া অকমান চেনিও দি দিছো দেই আৰু এয়া আৰু ভাজি আছো মোৰ কুকাৰৰ হুইসেলো গল হুইসেল যোৱাৰ পিছতে ঢাকনিখন গুচাই দিলো এপিনে তেলখিনিও ধুনিয়াকে ওলাইছে মানে মছলা মোৰ ধুনিয়াকে ভাজ খাই গৈছে এতিয়া ভাজ খোৱা মছলাখিনিৰ ওপৰতে বইল কৰি লোৱা বুটৰ দালিখিনি ঢালি দিলো মানে ফুৰণ মাৰি দিলো এনেকুৱাকে যদি আপোনালোকে ট্ৰাই কৰা নাই প্লিজ ট্ৰাই কৰি চাব আৰু নমোৱাৰ আগে আগে কেঁচা জলকীয়া দুটা দি দিছো ভিনেগাৰো 1 চামুচ দি দিছো দেই এনেকুৱাকে ভিনেগাৰ দি পেলাই খাই চাবচোন বুটৰ দালিখনৰ কেনেকুৱা এটা সোৱাদ পাব সঁচাকৈয়ে জলকীয়া যদি বটি পেলাই দিব ইচ্ছা কৰে তেতিয়া বটিও দিব পাৰে আৰু যে চটপটা এইটো ৰাতিয়ে মই এনেকুৱাকে তিয়াই থৈছিলো ৰাতিৰ ভিডিঅটো ইয়াতে লগাই দিছো ভালকে জলকীয়া মানে কেঁচা জলকীয়া কেইটা ধুই লৈছো ধুই লৈ বাটি এটাত উলিয়াই লৈ ভিনেগাৰেৰে গোটেই ৰাতিটো থৈ দিম যদি গোটেই ৰাতিটো থব নোৱাৰেও 1 ঘণ্টামান থলেও হৈ যাব ইয়াতে এতিয়া অকমান নিমখ দিছো দিয়া ৰেডি হৈ গল এইখিনি এতিয়া গোটেই ৰাতি থৈ দিম আৰু পিছদিনা ৰাতিপুৱা উলিয়াই ললো জলকীয়াখিনি মানে ভিনেগাৰত ডুবাই থোৱা জলকীয়াখিনি খুন্দনা এটাত পিহি লম এইখিনি মানে এইখিনি যিখিনি লাগে সেইখিনি ললেও হ'ব এনেকুৱাকে থৈও দিব পাৰি ইয়াত এতিয়া জোখমতে মই নিমখ আৰু চেনিও দি দিছো দেই চেনি দি পেলাই এইখিনি যে এনেকুৱা সোৱাদ লাগে নহয় ৰুটিৰ লগত খাব আৰু ভিডিঅ'সমূহ ইমান শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ ইয়াতে কিছুমান নাম আকৌ ল'ব বিচাৰিছো শশাংক সঞ্জীৱ শৰ্মা প্ৰিয়ংকা দাস ৰশ্মি এণ্ড জিন্তু ভ্লগছ পিজু বৈশ্য জিতেন বেজবৰুৱা দীপশিখা বহুত বহুত ধন্যবাদ দেই তোমালোকক ইমান ধুনীয়া ধুনীয়া কমেন্ট কৰাৰ বাবে লগতে মৰম দিয়াৰ বাবে আৰু ইয়া মোৰ কথা পাতি গোটেই প্লেটখনে ৰেডি হৈ গ'ল ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু এপিনে উলালা